হেল্ল' এভৰিৱান। মোৰ আজি কাকো ৱেলকাম জনাবলৈ মন যোৱা নাই, কাৰণ মোৰ আজি এজন প্ৰিয় অভিনেতাৰ মৃত্যু হৈছে। মই ৱেলকাম নজনোৱাৰ কাৰণে কোনেও যাতে মোক বেয়া নাপায়। সিদ্ধাৰ্থ শুক্লা নামেই যাৰ পৰিচয়, যাৰ অভিনয় বহুতে ভাল পায়, তেওঁৰ অভিনয় ময়ো ভাল পাওঁ। তেওঁ মোৰ এজন প্ৰিয় অভিনেতা। তেওঁ বিগ বছ 13ৰ উইনাৰ আছিল। আজি তেওঁৰ মুম্বাইত হাৰ্ট এটেক হৈ মৃত্যু হৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ 40 বছৰ। তেওঁ হয়তো আৰু ভাল ভাল অভিনয় আমাক দেখুৱাব পাৰিলেহেঁতেন, অভিনয় কৰি গ'লহেঁতেন, কিন্তু তেওঁক নিয়তিয়ে লৈ গ'ল। নিয়তিৰ ওচৰত আচলতে কোনেও একো কৰিব নোৱাৰে। মৃত্যু সকলোৰে আহে, কিন্তু যেতিয়া প্ৰিয় কোনোবা ব্যক্তিৰ মৃত্যু হয় তেতিয়া মনটোৱে বহুত দুখ পায়। সেইকাৰণেহে মই আজি ভিডিঅ'টো ইয়াত আপলোড কৰিছোঁ, কাৰণ কাৰোবাৰ আগত শ্বেয়াৰ কৰিলে আমাৰ মনটো বহুত পাতল হয়। তেওঁ আমাৰ মাজত সদায় থাকিব, তেওঁৰ অভিনয় আমি সদায় মনত ৰাখিম। তেওঁৰ আত্মাই যাতে শান্তি পায়। ৰেষ্ট ইন পিচ সিদ্ধাৰ্থ শুক্লা।